হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। মই মমি আৰু আপোনালোকে চাই আছে মোৰ চেনেল চাহিন ফেমিলি। আপোনালোকক পুনৰবাৰ স্বাগতম মোৰ অন্য এটি ভিডিঅ'লৈ। আজি মই পালেং শাকৰ লগত মাছৰ এটা ৰেচিপি লৈ আহিছোঁ আৰু তেন্তে বলক পলম নকৰি যাওঁ মোৰ ভিডিঅ'টোৰ মাজলৈকে। ইয়াতে লৈ লৈছোঁ মই পালেং শাক আৰু পালেং শাকখিনি অলপ কোমলীয়া হয় আৰু এনেকৈ মই তাৰ শিপাবোৰ ছিঙি পেলাই দিছোঁ আৰু এয়া দেখিব পাৰিছে আপোনালোকে একেবাৰে কোমলীয়া পালেং শাকখিনি মই বাছি মেলি ল'লোঁ এনেকৈ। আৰু এইফালে লৈ লৈছোঁ মই মটৰ আৰু মটৰৰ গুটিখিনি মই এতিয়া উলিয়াই ল'ম। পালেং শাকৰ লগত মটৰ মিক্স কৰিলে খাই ভাল লাগে আৰু সেইকাৰণে ভাবিলোঁ মটৰো মিক্স কৰি দিওঁ আৰু এনেকৈ মই গোটেই মটৰখিনিৰে উলিয়াই ল'ম এতিয়া। মটৰ আমাৰ হৈ গ'ল ওলোৱা, ইমানখিনি উলিয়ালোঁ মটৰ। আৰু এতিয়া আলু 4টা লৈ লৈছোঁ আৰু আলুবোৰ হৈছে নতুন আৰু সেইকাৰণে মই বাকলিখিনি এনেকৈ এৰুৱাই লৈছোঁ। চুচি দিলে বাকলিখিনি এৰাই যায় ধুনীয়াকৈ। আলুবোৰ মই পাতল পাতলকৈ এনেকৈ পিচ কৰি লৈছোঁ আৰু লৈ লৈছোঁ বিলাহী 3টা আৰু এইকেইটাও তেনেকৈ পাতল পাতলকৈ কাটি লৈছোঁ। হৈ গ'ল এইখিনি কটা আৰু এতিয়া লৈ ল'ম পিঁয়াজটো মই মিহি মিহিকৈ কাটি লৈছোঁ আৰু 4টা কেঁচা জলকীয়া লৈ লৈছোঁ, এইকেইটাও ফালি ল'লোঁ। আৰু পালেং শাকখিনি এতিয়া মই ধুই ল'লোঁ, ধুই লৈ ডখৰ ডখৰকৈ কাটি ল'লোঁ এনেকৈ। আৰু ইয়াতে লৈ লৈছোঁ ৰৌ মাছৰ পিচ আৰু এইকেইটা মই ধুই ল'লোঁ ধুনীয়াকৈ আৰু হালধি নিমখ সানি দিলোঁ। এইফালে গেছত বহুৱাই দিলোঁ মই এটা কেৰাহী আৰু লগতে সৰিয়হ তেল দি দিলোঁ অকণমান মাছখিনি ভাজিবলৈ। তেল আমাৰ গৰম হ'বলৈ দিছোঁ। তেল গৰম হৈ গ'ল আমাৰ আৰু এতিয়া দি দিলোঁ মাছৰ পিচকেইটা। আৰু মাছ আমাৰ এটা ছাইড ৰঙা হৈ গ'ল আৰু মাছখিনি মই লুটিয়াই দিলোঁ আৰু এতিয়া আনটো ছাইডো আমাৰ ৰঙা হৈ আহিছে, তাৰমানে আমাৰ মাছ ফ্ৰাই হৈ আহিছে। আৰু মাছখিনি হৈ গ'ল 2 ছাইড ৰঙা আৰু এতিয়া মই এইখিনি চব উঠাই ল'লোঁ আৰু দি দিলোঁ পিঁয়াজ আৰু পিঁয়াজখিনি ৰঙা হ'বলৈ দিছোঁ আৰু ৰঙা হৈ যোৱাত দি দিলোঁ কেঁচা জলকীয়া আৰু ইয়াতে দি দিলোঁ নহৰু পেষ্ট, সৰু চামুচেৰে 1 চামুচ দিলোঁ আৰু দি দিলোঁ অকণমান হালধি গুড়ি, অলপ জিৰা গুড়ি, ধনিয়া গুড়ি আৰু জলকীয়া গুড়ি আধা চামুচ সৰু চামুচেৰে দিলোঁ আৰু অকণমান পানী দিলোঁ মছলা ভাজিবলৈ। মছলা আমি ভালকৈ ভাজি ল'ম যাতে মছলাৰ গোন্ধ গুচি যায়। মছলা আমাৰ ভজা হৈ গ'ল আৰু এতিয়া দি দিলোঁ মটৰ আৰু মটৰৰ লগত দি দিলোঁ অকণমান নিমখ আৰু দি দিছোঁ ইয়াতে আলু। এতিয়া আলু আৰু মটৰখিনি অকণমান দেৰি ভাজি থাকিম। আৰু এতিয়া ঢাকন মাৰি দিছোঁ অকণমান সিজিবলৈ। কিছু সময়ৰ পিছত ঢাকনি উদঙাই চাইছোঁ, সিজিছে ধুনীয়াকৈ। তথাপি মই চামুচেৰে চাই দিছোঁ সিজিছে নে নাই বুলি। আৰু আলু আমাৰ সিজি গৈছে দেখিছোঁ আৰু সেইকাৰণে এতিয়া দি দিলোঁ শাক মই আগতে নিদিলোঁ কাৰণ শাক দিয়াৰ লগে লগে একেবাৰে গলি যায় আৰু তাতে কোমলীয়া আৰু সেইটো কাৰণে আলু মটৰ সিজি যোৱাৰ পিছত মই শাকখিনি দি দিলোঁ। শাকটো 1 মিনিটতে একেবাৰে গলিয়ে যায় আৰু এয়া দেখিছে নহয়, লৰাওঁতে শাকখিনি গলিবলৈ আৰম্ভ কৰিছে। আৰু এতিয়া দি দিলোঁ বিলাহী আৰু ধুনীয়াকৈ চাৰিওফালে মিক্স কৰি দিছোঁ আৰু ঢাকন মাৰি দিছোঁ আৰু কিছু সময়ৰ পিছত আকৌ মই উদঙাই এয়া লৰাই দিছোঁ। ইয়াত অকণমান পানী এড কৰি দিছোঁ, পানী মই গৰম পানী দিছোঁ
কাৰণ এতিয়া আমি মাছ দিব লাগিব, সেইকাৰণে অলপ পানী দি দিছোঁ যাতে মাছবোৰ অকণমান ডুব খাই যায়। আৰু মাছখিনি এতিয়া দি দিছোঁ আৰু হেঁচা মাৰি মাৰি দিছোঁ যাতে জোলৰ ভিতৰত সোমাই পৰক আৰু ইয়াৰ উতলি ৰসখিনি যাতে চব্জিখিনিত ওলাই পৰক। আৰু গৰম পানী দিছোঁ আৰু সেইকাৰণে এতিয়া উতলিবলৈ ধৰিছে। মাছখিনি মই অলপ হেঁচা মাৰি দিছোঁ আৰু ইয়াত দি দিলোঁ, ঢাকোন মাৰি দিলোঁ আৰু কিছু সময় পিছত ঢাকনিয়ে উদঙাই আকৌ এবাৰ চাইছোঁ। চব্জিখিনি ধুনীয়াকৈ উতলি গৈছে আৰু এতিয়া ঢাকোন মাৰি থ'ম আৰু ঠাণ্ডা হওঁতে ইয়াত দেখুৱাইছোঁ আপোনালোকক। চাব পাৰিছে কি আলু, মটৰ, বিলাহী ধুনীয়া সিজি গৈছে। মোৰ ৰেচিপিটো যদি ভাল লাগিছে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তেন্তে আজিলৈ ইমানে, নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। বাই বাই।